হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনালোঁ। দিনটোত কিনো কাম কৰিলোঁ ভাবিলোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। আৰু লগতে যদি মোৰ এই চেনেলটো আপোনালোকে নতুনকৈ ভিজিট কৰিছে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে মোৰ ভিডিঅ' দিলে পোনপ্ৰথমে আপোনালোকে পাই যায়। বাৰু এতিয়া ব'লক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা উঠিয়ে মুখখন ধুই চাহ তাহ খাই ল'লোঁ প্ৰথমতে। তাৰপিছত ভাবিলোঁ যে মুখখনো বহুত দিন একো লগোৱা নাই, গতিকে মুখখন বোলো অকণমান কেয়াৰ কৰোঁ। তো ভাবিলোঁ আপোনালোককো মই দেখাওঁ মইনো মুখত কি লগালোঁ। বাৰু ব'লক এতিয়া মই কি লগাইছোঁ আপোনালোকে চাওক। মই মুখখন ধুই আহিছোঁ, দেখিছেনে বাৰু কিমান ভাল লাগিছে, মানে মুখখন নিজৰে দেখি ভাল লাগিছে। আৰু আমাৰ এল'ভেৰা দেখিছেনে বাৰু, মই কাটি ইমানেই শেষ কৰি দিলোঁ যেন এতিয়া এল'ভেৰা কাটিবলৈ মোৰ বহুত বেয়া লাগে, কিন্তু মানে উপায় নাই, নিজৰ কাৰণে অকণমান মনে মনে কাটি নিওঁ, তাকো মায়ে গম নাপায়। যদি গম পাই মোৰ বাজনা হৈ যাব। অকণমান লৈছোঁ। এতিয়া মোৰ এল'ভেৰা লগা হৈ গ'ল, দেখিছে আপোনালোকে। অলপ সময় মই এনেদৰে ৰাখি থৈ দিম, তাৰপিছতে মই মুখখন ধুম। চ' এতিয়ালৈ আহিলোঁ, আৰু অলপ দেৰি পিছত লগ পাম, বাই। আৰু গা চা ধুই ভাতটো খাই ওলাই আহিলোঁ। ওচৰতে এখন সকাম আছিলে, আৰু এইফালে আমাৰ বৌ আৰু খুৰী, আৰু এইফালে মোৰ লগৰজনী। আপোনালোকে চাগে ভাবিছে আমি অকল সকামেই খাই থাকোঁ, কাৰণ মোৰ প্ৰায়কেইটা ভিডিঅ' সকামৰে হৈ আছিলে। কিন্তু উপায় নাই গাইজ, ঘৰৰ ইটো সিটো পাতি থকাই হৈ আছে এইকেইদিন। আৰু সকামলৈ আহিয়ে ডাইৰেক্ট আমি দোকানতে সোমাইছোঁ, আৰু আহি খালোঁ চাহ, আৰু তাৰপিছত নাম কীৰ্তন হৈ আছে। বাৰু আপোনালোকে চাওকচোন এতিয়া। আৰু এইফালে আমাৰ অকণমানিটো দেখিছেনে বাৰু, মানে ই মোৰ খুৰা ল'ৰা দেই, ই যিমান নাম লৈছে সিও সিমান নাচিছে। আৰু আমি তাৰপিছতে খাবলৈ আহিলোঁ জলপান পিছে গাইজ আমি অকল মুড়ি আৰু গাখীৰ দিহে খালোঁ দেই। আৰু তাৰপৰা দিলে আমাৰ প্ৰসাদ, আৰু খাই বৈ উঠি পিছে আমিও ঘৰলৈ আহিলোঁ। A few moments later. সকামৰ পৰা আহিয়ে কাপোৰ কানি সলাই আহিলোঁ নদীলৈ। এইখন পিছে আমাৰ দিখৌ নদী হয় দেই গাইজ। এতিয়া আহিছোঁ নদীৰ পৰা কাপোৰ নিবলৈ, মানে আমাৰ দিখৌখন ওচৰতে বুলি কৈছোঁ যে এইখন আমাৰ দিখৌ। এতিয়া কাপোৰ নিবলৈ আহিছোঁ, আমাৰ ইয়াত কাপোৰ মেলা হয় মানে। গাইজ এয়া আমাৰ কাপোৰ কানি লৈ হৈ গ'ল, আৰু এতিয়া যাওঁ ঘৰলৈ। আজি আমাৰ বতৰটো মানে ইমান ভাল নহয় আমাৰ ফালে, তো কাপোৰকেইটা ইমান ভালকৈ নুশুকালে। বতৰটো অকণমান যিহেতু ঠাণ্ডা হৈ আছিলে, চ' আমি ভণ্টি মই দুজনী মিলি খালোঁ। এয়া আমি খাব লৈছোঁ এতিয়া চানা। এয়া One eternity later. Hey guys, good evening. আমি এতিয়া মাৰি আছোঁ ফটো। ৰাতি কেইটা বাজিলে বাৰু? এতিয়া 8টাতো বাজি গ'ল। আমি মাৰি আছোঁ ফটো। কি নকৰিম ভাবি এও আহিলে মানে। বাৰু গাইজ বাই। ঐ বাই কৈ দে।
আৰু ফটো মাৰি উঠি এয়া বনাই আছোঁ মাংস। আমি দুজনীয়ে মিলিয়ে মাংস বনাইছিলোঁ পিছে। অকলটো ফটো মাৰি থাকিলেই নহ'ব গাইজ, পেটটো পূজা কৰিব লাগিব। গতিকে বনাই আছোঁ এয়া খাবলৈ কাৰণে মাংস। সকলোৱে বনাব জানেই, আমিনো কেনেকৈ বনাইছোঁ অকণমান দেখাই দিছোঁ। আৰু এয়া পিছে আমাৰ মাংস তৈয়াৰ হৈ গ'ল। বাকীখিনি মই ভিডিঅ' কৰিবই নোৱাৰিলোঁ। আৰু তাৰ পাছতে ইয়াক খালোঁ আমি ভাত। পিছে গাইজ অকল মাংস থাকিলে আমি দালি চালি একো নাখাওঁ দেই, অকল মাংসকে খাওঁ। আৰু তাৰপৰা আহি অকণমান পঢ়িবলগীয়া হৈছিল, চ' পঢ়িলোঁ। বাৰু আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে, আশা কৰোঁ চাই ভাল পালে।